নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মাজে মাজে কিছুমান হাঁহি উঠা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। নাজানো আপোনালোকৰ কিমান মনোৰঞ্জন দিব পাৰিছোঁ। বাৰু আজিৰ ভিডিঅ'টো অকণমান চিৰিয়াছ কথা এটালৈ আহিছোঁ। আমি যিসকলৰ ঘৰত ধৰি লওক ডাঙৰ মানুহ মানে গাইড কৰিব পৰা বিশেষ ডাঙৰ মানুহ নাথাকে, তেতিয়া আমি জীৱনৰ বহুতখিনি কথা, বিশেষকৈ নতুন এগৰাকী মাকে বহুত কথা আমি ছ'চিয়েল মিডিয়াৰ সহায়ত মানে জ্ঞান ল'বলৈ যত্ন কৰোঁ। ইউটিউব চাওঁ, ফেচবুক, ইনষ্টা আদি ৰিলছবিলাক চাওঁ, বহুখিনি কথা শিকিবও পাৰোঁ ন' ডাউট। কিন্তু তাৰ মাজতে বিভিন্নজনৰ মত কেতিয়াবা বিভিন্ন ক্ষেত্ৰত নিমিলে, যিটো কাৰণে আমিও বহুত কনফিউজনত আহি পৰোঁ। তেনে কনফিউজন আহিছে এতিয়া যেতিয়া আমি ছলিড ষ্টাৰ্ট কৰিবলৈ লৈছোঁ শিশুক। তেনে মোৰ হৈছে হয়তো মোৰ লগত সমসাময়িককৈ মোৰ পৰিয়ালতে বহুকেইগৰাকী লাইন লাগিছে আৰু হয়তো আৰু বহুতৰ হ'ব পাৰে। গতিকে আমাৰ শিশুসকলৰ এতিয়া ছলিড ষ্টাৰ্ট কৰিব হৈছে। কোনোবাই কয় এবছৰলৈ নিমখ নিদিব, 2 বছৰলৈ চেনি নিদিব, গাখীৰ নিদিব 2 বছৰলৈ। গতিকে আচলতে প্ৰকৃততে আমি কি কৰিব লাগে? আগতে কৈছিলে মৌ অকণ কাপোৰত লগাই পেলাই মুখখন চাফা কৰি দিব লাগে, এতিয়া কৈছে মৌ দিলেও কিবা বেমাৰহে হয় বোলে, মানে বিভিন্ন কথা। গতিকে মই এইখিনি ডিছকাছ কৰিবৰ কাৰণে আমাৰ যিগৰাকী চাইল্ড ডক্টৰ আছিলে, পেডিয়াট্ৰিচিয়ান, তেখেতৰ ওচৰলৈ গৈছিলোঁ। তেখেতে মোক ইমান সুন্দৰকৈ বুজালে যে আমি হিন্দু মানুহসকলৰ অন্নপ্ৰসন্ন নামৰ এটা নিয়ম আছে। অন্নপ্ৰসন্নৰ অৰ্থ হৈছে যে আমি শিশুটিক আমাৰ অন্নৰ দ্বাৰা শিশুটিৰ মনটো প্ৰসন্ন কৰিব লাগে, যাতে এবছৰ হোৱাৰ পিছত সেই শিশুৱে আমাৰ ঘৰুৱা আহাৰখিনিত ইণ্টাৰেষ্ট পায়। নহ'লে আমি যদি কিবা অদ্ভুত ধৰণৰ বেলেগ ধৰণে শিশুক প্ৰত্যেক মুহূৰ্ততে বেলেগ বেলেগ খাদ্য বনাই খুৱাবলৈ লওঁ, তেতিয়া কি হৈ যাব, শিশুৱে নিমখ চেনি একো নাপায়, সেই খাদ্যখিনিত বৰ হ'ব আৰু লাষ্টত এটা সময় আহিব যে পেকেট ফুড, জাংক ফুডলৈ য'ত সিহঁতে ইণ্টাৰেষ্ট পায়, টেষ্ট পায়। কোনোবাই এদিন চিপছ পেকেট দি দিলে, তো নেক্সট ডে বা চিপছেই বিচাৰিব। তেনেকুৱা বস্তুৰ প্ৰতি সিহঁতৰ ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকিব আৰু হেল্ডি ফুডত মানে শিশুৰ চাৰ্টৰ পৰা হেল্ডি ফুডখিনি নাইকিয়া হৈ যাব। গতিকে আৰম্ভণিৰ পৰাই যিমান পাৰে তেওঁ ক'লে যে আপুনি ঘৰুৱা আহাৰ ঘৰুৱাভাৱে চাফ চিকুণতাৰে অকণমান চিম্পল ৱেত বনাই পেলাই শিশুটিক দিবলৈ ষ্টাৰ্ট কৰিব। তেওঁ এখন চাৰ্টো দি দিছে, য'ত কেইমাহত কিমানখিনি আহাৰ আৰু কিমান ডাঠ বা কিমান পাতলকৈ খুৱাব লাগে। মই চাৰ্টখন ইয়াত ফটো মাৰি দিম আৰু কমেণ্ট বক্সতো দি দিম। যিসকল নতুন মাক সকলোৰে সুবিধা হওক বুলি ভিডিঅ'টো বনালোঁ। আৰু মই এগৰাকী মানে চাইল্ড ডক্টৰ বহুত বেছি ভাল পাইছোঁ। তেখেত ইমান বেছি প্ৰেক্টিকেল আৰু ইমান চিম্পল ৱেত তেওঁ গোটেইখিনি কাম কৰিবলৈ দিলে। ঈশ্বৰৰ কৃপাত 6 মাহলৈকে মোক আজিলৈকে ডক্টৰৰ ওচৰলৈ নিব লগা হোৱা নাই, তেখেতৰ কথা মতে চলোতে। গতিকে তেনেকুৱা ডক্টৰ সকলোৱে হয়তো সকলো সময়তে উপলব্ধ নহ'ব পাৰে, সেইকাৰণে সকলোৰে সুবিধা হওক বুলি মই চাৰ্টখন আগবঢ়ালোঁ। ধন্যবাদ।